নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চালমাছ কৰ্ণাৰলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু আজি আমি আহিছোঁ একোলেণ্ডত ফেমিলিৰ লগত। আৰু এইফালে আছে ইনায়াহঁত আছে। ইনায়া ক'ত আহিছা কোৱা আজি? ক'ত? চুইমিং পুলত। কি কৰ চুইমিং কৰিবা তুমি আজি? চুইমিং কৰিবা কোৱাচোন। আৰু আমি এতিয়া টিকেট কাটিম। পাৰ টিকেটৰ প্ৰাইচ হৈছে 770 আৰু চানডে ইয়াৰ প্ৰাইচটো অলপ বেছি হয়। বাহিৰৰ খানা লৈ যাব নিদিয়ে, খোৱা বস্তু লৈ যাব নিদিয়ে, চ' চেক কৰিলে বেগটো। আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। আমি ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এইফালে আছে মা আৰু বাহঁত আগৰফালে গৈছে। এয়া ওপৰৰ পৰা চুইমিং পুলৰ দৃশ্য। আৰু আমি এতিয়া ট্ৰেইনত উঠিছোঁ। এতিয়া আমি মিৰৰ মিজত সোমাবলৈ লৈছোঁ। এতিয়া আমি 5D মোচন থিয়েটাৰ চাবলৈ আহিছোঁ আৰু ইয়াতেও বহুত মানুহৰ সমাগম ঘটিছে। আমি এতিয়া উঠিবলৈ লৈছোঁ ডেন্সিং ফেয়াৰী। এতিয়া আমি হৰ্চ ৰাইড কৰিব আহিছোঁ।
এইবাৰ আমি স্লাইড কৰিম বা আৰু মই আটাইতকৈ দীঘল ব্লেক কালাৰ ৰাইডটো কৰিলোঁ আৰু ইয়াৰে ভিডিঅ' কৰা নহ'ল বাৰু কিন্তু মাজতে বহুত এন্ধাৰ হয় বহুত বেছি ভয় লাগিছিলে আজিৰ দিনটো বহুতেই বেছি ভাল লাগিলে আৰু বহুতখিনি ৰাইড কৰিলোঁ আজি অহাৰ টাইমত বৰলুইটত ডিনাৰ কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই